নমস্কাৰ আটাসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বজ্ৰকণ্ঠ ইউটিউব চেনেল। এয়া দেখিবলৈ পাইছে শিলচৰ মেহেৰপুৰৰ এক ভয়াৱহ বান পৰিস্থিতি। চাওক কেনেকৈ ঘৰৰ ভিতৰতে পানীয়ে ভৰি পৰিছে, ঘৰৰ ভিতৰতে একাঠু পানীয়ে উপচি পৰিছে। এয়া মন কৰক, গোটেই কেনেকৈ ওপৰৰ পৰা চাওক, গোটেই অঞ্চলটো আচলতে পানীৰে উপচি আছে গোটেইবোৰ। এয়া কোনো নৈ বিল নহয়, এয়া হৈছে শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ। বৰ্তমান কিন্তু চাৰিওফালে এক নদী সদৃশ পৰিৱেশ চাক্ষুষ হৈছে। চাৰিওফালে পানী পানী আৰু পানী, মাথো খাবলৈ নাই এটুপি বিশুদ্ধ পানী। চাওক, এয়া গোটেইবোৰ জলমগ্ন হৈ আছে শিলচৰ টাউন একাঠু পানীৰে। এয়া আচলতে দুদিন আগৰ ভিডিঅ' ক্লিপ আচলতে এইটো। তাৰপিছতে আমি 2-3 দিনৰ ভিডিঅ' এড কৰি আমি গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ। আৰু এয়া দেখিবলৈ গৈছে এয়া মেহেৰপুৰৰ ছান চিটি আচলতে। ইয়াতে আমাৰ লগৰ কেইজনমানে ৰুম লৈ থাকিছিল আৰু এতিয়া গোটেইবোৰ জলমগ্ন হোৱাৰ কাৰণে বেগে সিহঁতে সেই ঠাইৰ পৰা আঁতৰিবলৈ বাধ্যত পৰিছে আচলতে। চাওক, এয়া দেখিবলৈ পাইছে নিৰাপদ স্থানলৈ পানীৰ মাজেৰে যাত্ৰা আৰম্ভ কৰিছে। যোৱা 23 জুন তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকাশমাৰ্গৰ পৰা কাছাৰ জিলাৰ বানপানী পৰ্যবেক্ষণ কৰিছিল আৰু সেইদিনাই পুৱা বায়ু সেনাৰ হেলিকপ্টাৰেৰে তেওঁ বানপানী হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল। আৰু মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে শিলচৰ চহৰত বানপানীৰ সৃষ্টি কৰি লোৱা হৈছে, অৰ্থাৎ বেটুকান্দিৰ ৰাইজে বৰাক নৈৰ মথাউৰি ভাঙি দিয়াৰ বাবে চহৰখন বানৰ কবলত পৰিছে। যিসকলে মথাউৰি ভাঙি দিছিল তেওঁলোকৰ এই নিকৃষ্ট মানসিকতা ধিক্কাৰৰ যোগ্য। এয়া দেখিবলৈ পাইছে কেনেকৈ হেলিকপ্টাৰেৰে সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে। ইয়াত দেখিবলৈ পোৱা গৈছে যে এজন বানপীড়িতই হেলিকপ্টাৰেৰে যোগান ধৰা খাদ্য সামগ্ৰীবোৰ কেনেদৰে আচলতে ভৰিৰে গচকি মোহাৰিছে। খাদ্যবস্তুখিনিত সন্তুষ্ট নহ'ল বুলি এনেকুৱা এটা পৰিস্থিতিত খাদ্য সামগ্ৰী অনিষ্ট কৰাটো একেবাৰে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। এয়া আচলতে কৰিব নাপায়, ইমান নিকৃষ্ট মানসিকতাৰ হ'ব নালাগে এনেকুৱা এটা পৰিস্থিতিত। ইয়াত বান সাহায্য সামগ্ৰীত ইয়াত দেখিবলৈ পোৱা গৈছে বিস্কুট, চিৰা, পানী বটল, কেক এইবোৰ দিয়া হৈছিলে আচলতে। বৰ্তমান শিলচৰ চহৰত খোৱা পানীৰ তীব্ৰ অভাৱ হৈছে। আপুনি পোনপটীয়াকৈ পানী প্ৰদান কৰি সহায় কৰিব নোৱাৰিব পাৰে, কিন্তু কমেও আপুনি এই পানী যোগানকৰ্তাৰ নম্বৰ সকলোকে প্ৰাপ্ত কৰি কিছু পৰিমাণে হ'লেও সহায় কৰিব পাৰে। সেইকাৰণে অনুগ্ৰহ কৰি ভিডিঅ'টিত দেখিবলৈ পোৱা এই নম্বৰসমূহ সকলোকে সোনকালে বিয়পাই দিবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক শিলচৰ চহৰ, আৰু ইয়াতে চহৰৰ মাজমজিয়াত নাও দেখিবলৈ পোৱা গৈছে। আৰু এয়া শিলচৰ পলিটেকনিক, আৰু এই শিলচৰ পলিটেকনিকতে বানপীড়িতসকলক থাকিবলৈ সুবিধা কৰি দিয়া হৈছে। এয়া চাওক, বানপীড়িতসকলক শিবিৰ হিচাপে দিয়া হৈছে, শিলচৰ পলিটেকনিকত থাকিবলৈ দিয়া হৈছে। জানিব পৰা মতে প্ৰায় 15 শতাধিক মানুহ ইয়াত আছেহি বৰ্তমানলৈকে। এয়া গাড়ীৰ মাধ্যমেৰে খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। তাৰপিছতে এয়া চাবলৈ পাইছে আপোনালোকে, চাওক সৰুৰে পৰা একেবাৰে ডাঙৰ বৃদ্ধ বয়সলৈকে সকলো ধৰণৰ মানুহ ইয়াত দেখিবলৈ পোৱা গৈছে। এক হাহাকাৰ পৰিস্থিতিৰ সঁচাকৈ সন্মুখীন হ'বলগীয়া হৈছে সিহঁতে। চাওক, ইয়াতে স্থানীয় ৰাইজে হাঁহ কুকুৰা গৰু ছাগলী আদি কৰি বিভিন্ন পোহনীয়া জীৱ জন্তুবোৰকো সিহঁতৰ লগতে লৈ আনিছে। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সকলোৱে। এয়া চাওক, এয়া কলেজৰ কেম্পাছতে ধান দেখিবলৈ পোৱা গৈছে, ধান শুকুৱাইছে এগৰাকী মহিলাই। কেম্পাছৰ পৰা অলপ ভিতৰলৈ যদি অলপ সোমাওঁ তেতিয়া আমি দেখিম যে ইয়াতে কলেজৰ কেম্পাছৰ ভিতৰলৈকে সোমাই গৈছে পানী। গোটেই পানীৰে উপচি আছে আচলতে। যি কি নহওক, অসমবাসী তথা বৰাক উপত্যকাৰ সমূহ জনজীৱনলৈ আকৌ ভাল দিনবোৰ ঘূৰি আহক, সোনকালে পৰিস্থিতি ভাল হৈ উঠক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। লগতে
এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিহেতু বৰ্তমান শিলচৰত খোৱা পানীৰ বাৰুকৈয়ে অভাৱ হৈছে, সেইকাৰণে আপুনি ভিডিঅ'ৰ স্ক্ৰীণত দেখিবলৈ পোৱা পানী যোগানকৰ্তাৰ এই নম্বৰসমূহ সকলোৱে পাব পৰাকৈ শ্বেয়াৰ কৰি দিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনাৰ একোটা শ্বেয়াৰে বানপীড়িতক অলপ হ'লেও সকাহ দিব বুলি আমি আশাবাদী। ধন্যবাদ।